শিক্ষক নিযুক্তিৰ সৈতে জড়িত এটা অফিচিয়েল ইনফৰমেশ্যন আপোনালোকৰ সৈতে ডিছকাছ কৰিম। একেবাৰে শেষলৈকে চাব। নতুনকৈ আহিছে যদি আমাৰ সৈতে কানেক্ট হৈ থাকিব, ছাবস্ক্ৰাইব কৰি এনেকুৱা ধৰণৰ অফিচিয়েল ইনফৰমেশ্যন আপোনালোকে প্ৰথমতে পাব। আৰু একেবাৰে শেষলৈকে চাই আপোনালোকৰ মন্তব্য এটা দিবলৈ একেবাৰে নাপাহৰিব। শেহতীয়াকৈ সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা NIOS DLED সম্পৰ্কে কি স্থিতি গ্ৰহণ কৰা হৈছে সেয়া বা কি বাতৰি ওলাই আহিছে সেয়া আমি ডিছকাছ কৰিছোঁ আপোনালোকৰ সৈতে। হয়তো চাই আছে ভিডিঅ'। তাৰ পাছতেই ত্ৰিপুৰা গভৰ্ণমেণ্টে শিক্ষক নিযুক্তিৰ কাৰণে তেওঁলোকৰ যি টেট অৰ্থাৎ ত্ৰিপুৰা টেট অনুষ্ঠিত কৰিবলৈ গৈ আছে 2025 চনত। তেওঁলোকে কি ক্ৰাইটেৰিয়া ৰাখিছে, কেতিয়া পৰীক্ষাটো হ'ব বা NIOS DLED সম্পৰ্কে স্পেচিয়েলি কিবা লিখিছে নেকি, সেই সম্পৰ্কে আমি ডিছকাছ কৰিম। আপোনালোকে যদিহে চাই সম্পূৰ্ণ এটা অফিচিয়েল নটিফিকেশ্যন। ইয়াত আমি প্ৰথমতে যিটো পেৰেগ্ৰাফৰ কথাখিনি লিখা আছে সেইখিনি আমি ডিছকাছ নকৰোঁ, ভিডিঅ'টো দীঘলীয়া হৈ যাব। আমি মূল কথাখিনি আমি ডিছকাছ কৰিম। ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন 24/1 অৰ্থাৎ 24 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব ফেব্ৰুৱাৰী 28 তাৰিখলৈকে। আৰু যিটো পৰীক্ষা সেই পৰীক্ষাটো অনুষ্ঠিত হ'ব। আপোনালোকে দেখিবলৈ পাইছে ডেট অফ টেষ্ট পেপাৰ 1 পেপাৰ 2 20/4/2025 27/4/2025 অৰ্থাৎ এটা এক্সামৰ পৰা ইটো এক্সামলৈ প্ৰায় এক সপ্তাহ গেপ ৰাখিছে। ইম্পৰ্টেণ্ট নোটছখিনি ইমান গুৰুত্বপূৰ্ণ নহয়, গোটেইখিনি হয়তো আপোনালোকে থুলমূলকৈ গম পাইছে যে কি ক্ৰাইটেৰিয়া হয়তো লাগে, কি ফ'ল' কৰিব লাগে এটা এক্সামৰ কাৰণে। ইয়াত 1 নম্বৰ দিয়া আছে টেট অৰ্থাৎ ত্ৰিপুৰা টেট 2024 এলিজিবিলিটি ক্ৰাইটেৰিয়া। আমি এইটো ডিছকাছ কৰিম। গোটেই যিটো বিষয় আমি থুলমূলকৈ যিটো বিষয়ৰ কাৰণে আমি আহিছোঁ আপোনালোকৰ কাৰণে, সেই বিষয়টো আমি ডিছকাছ কৰিম যে ইয়াত এলিজিবিলিটি ক্ৰাইটেৰিয়া কি বিচাৰিছে বা NIOS DLEDৰ সম্পৰ্কে স্পেচিয়েলি বেলেগকৈ কিবা লিখিছে নেকি, সেইটো আমি ডিছকাছ কৰিম। প্ৰথমতে আপোনালোকক এলিজিবিলিটি ক্ৰাইটেৰিয়া টেট অৰ্থাৎ ত্ৰিপুৰা টেট 2024 পেপাৰ 1 ফৰ ক্লাছ 1 to 5 ছিনিয়ৰ ছেকেণ্ডেৰী অৰ ইটছ ইকুইভেলেণ্ট উইথ এটলিষ্ট 50% mark and 2-year diploma in elementary education or 1-year diploma in education up to academic session 2004 to 5 by whatever name known. Senior secondary with at least 45% marks and 2-year diploma in elementary education by whatever name known in academic with the NCT recognized norms and procedure regulation 2002 or 1-year diploma in education up to academic session 2024 to 5. Senior secondary or its equivalent with at least 50% marks and 4-year bachelor of elementary education BLEd আৰু দুটা ক্ৰাইটেৰিয়া ৰাখিছে। আৰু পিছলৈ যদি আপোনালোকে চাই পেপাৰ 2 6 to 8লৈকে ক্ৰাইটেৰিয়া প্ৰায় একেই আমি পাইছোঁ। এতিয়া মূল কথাটো হ'ল এইটোৱেই যে NIOS DLED সম্পৰ্কে যেতিয়া আমাৰ অসম টেট অনুষ্ঠিত হৈছিলে বা অসম টিচাৰ ৰিক্ৰুইটমেণ্টত তেওঁলোকৰ যি 18মহীয়া কোৰ্চটো 2 বছৰীয়া সমকক্ষ বুলি লিখি দিয়ে তেওঁলোকৰ যিটো নটিফিকেশ্যন। কিন্তু এইবাৰ ত্ৰিপুৰা গভৰ্ণমেণ্টে যি পৰীক্ষা পাতিবলৈ গৈ আছে তাত এই নটিফিকেশ্যনটো যদি আপোনালোকে সবিশেষ চায় তেতিয়াহ'লে দেখিব যে তেনেকুৱা ধৰণৰ কোনো গুৰুত্বপূৰ্ণ পইণ্ট লেখা নাই। তাৰ বিপৰীতে সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা NIOS DLED সম্পৰ্কে কি গুড নিউজটো আহিছে সেয়া হয়তো সকলোৱে গম পায়। ইয়াৰ পৰা ক'ব পাৰি যে পাছলৈ হয়তো কি হয় কি নহয় সেইটো পিছৰ কথা, কিন্তু ইয়াৰ পৰা অনুমান কৰিব পাৰি বা ক'ব পাৰি যে NIOS DLED সকলো সেই টেটত উত্তীৰ্ণ হ'ব পাৰিব। পাছত কি হয় সেইটো পিছৰ কথা, কিন্তু তেওঁলোকৰ কাৰণে যিহেতু স্পেচিফিক কোনো পইণ্ট লিখা নাই, গতিকে তেওঁলোকেও ইয়াৰ যিটো এক্সাম সেই এক্সামত বহাৰ সুবিধা পাব বা তেওঁলোকে বহিব পাৰিব। পাছলৈ কি হয় সেইটো পাছৰ কথা, কিন্তু সদ্যহতে তেওঁলোকৰ বিষয়ে কোনো ধৰণৰ স্পেচিফিক কোনো পইণ্ট ইয়াত মেনশ্যন কৰা নাই। জাষ্ট 2-year diploma in elementary education বুলি মেনশ্যন কৰিছে সম্পূৰ্ণ অফিচিয়েল ইনফৰমেশ্যনটোত। ইয়াৰ পৰা আপোনালোকৰ মন্তব্যসমূহ জনাব, কাৰণ সকলোৱে একোজন এডুকেটেড পাৰ্চন হয়, সকলোখিনি কথা জানে। হয়তো এই অফিচিয়েল যিটো টিচাৰ ৰিক্ৰুইটমেণ্টৰ যিটো ত্ৰিপুৰাৰ ফালৰ পৰা ওলাই আহিছে, এই বাতৰিটো হয়তো সকলোৰে হাতত আছে, সকলোৱে হয়তো পঢ়ি চাইছে। গতিকে আমি যিসকলে পোৱা নাই তেওঁলোকৰ কাৰণে ডিছকাছ কৰিলোঁ। শেষত আপোনালোকৰ মন্তব্য এটাও জনাব। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ।